আজি সিহঁতৰ বয়স 15 দিনমান হৈছে। যেতিয়া নেকি আমি প্ৰথমবাৰ সিহঁতক আনিছিলোঁ, আনি সিহঁতক আমি বৰ্ডিং কৰিছিলোঁ, 200 মুৰ্গী একেলগতে বৰ্ডিং কৰিছিলোঁ আমি। তেতিয়া গৰমটো অলপ বেছি আছিলে, ইমান প্ৰব্লেম হোৱা নাই। আমি এসপ্তাহমান বৰ্ডিঙত ৰাখিছিলোঁ, তাৰপিছত আমি মুকলি কৰি দিলোঁ, কিয়নো গৰমটো বেছি হয় সেইটো কাৰণে। এতিয়া তাৰপিছত আমি প্ৰথমে ষ্টাৰ্টাৰ ফিড খুৱাইছিলোঁ, 3 ষ্টাৰ্টাৰ। এতিয়া আমি ষ্টাৰ্টাৰ ফিড খুৱাই আছোঁ। আমাৰ ফিড গৈছে 10 কেজিমান 3 ষ্টাৰ্টাৰ ফিড গৈছে, আৰু আমি ষ্টাৰ্টাৰ ফিড 1 বস্তামান আনিছোঁ। সিহঁতে 40 কেজিমান খাই পেলালে আৰু 10-12 কেজিমান আছে, আৰু সেইখিনি শেষৰ পিছত আকৌ আনিব লাগিব। আৰু সিহঁতক আমি কি মেডিচিন খোৱালোঁ আৰু আমাৰ কিমান খৰচা হ'ল, কিমান টকা আমাৰ এতিয়ালৈকে গ'ল সিহঁতৰ বাবদ, এই গোটেইখিনি আমি ক'ম নেক্সট ভিডিঅ'ত। গতিকে আমাৰ লগতে থাকক। আমাৰ চেনেলত যদি নতুনকৈ আহে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।